যে তলৰ কোনটো এটা অযুগ্ম সংখ্যাৰ বৰ্গ আৰু ইয়াত 4টা অপশ্যন দিয়া আছে ইয়াৰে ভিতৰত মাত্ৰ এটাতে এটা আমি অযুগ্ম সংখ্যা দেখা পাইছোঁ একৰ ওপৰত 169 আমি দেখিয়ে ক'ব পাৰোঁ যে এইটো এটা অযুগ্ম সংখ্যাৰ বৰ্গ কিন্তু আমি এইখিনিতে বৰ্গ সংখ্যাকেইটা মানে একৰ পৰা 10লৈকে বৰ্গ সংখ্যাটা আমি মনত ৰাখি থৈ দিয়াটো ভাল সেইকাৰণে মই ইয়াত লিখি দিছোঁ আজি 1 × 1 গতিকে একৰ বৰ্গ সদায় একে হ'ব 2 × 2 4 3 × 3 9 4 × 4 16 5 × 5 25 6 × 6 36 7 × 7 49 8 × 8 64 9 × 9 81 এতিয়া যে যিকেইটা অযুগ্ম সংখ্যা আছে অযুগ্ম সংখ্যাৰ বৰ্গ হয়তো 1 হ'ব হয়তো কেতিয়াবা 9 হ'ব হয়তো কেতিয়াবা 5 হ'ব এই তিনিটাই হ'ব তাই ইয়াত পৰা বেলেগ নহয় আমি হয়তো 1 5 আৰু 9 ইয়াত আকৌ আমি 1 পাইছোঁ এতিয়া যদি কেতিয়াবা আমাক সুধে যে যুগ্ম সংখ্যাৰ বৰ্গৰ কথা যদি সুধে কেতিয়াবা আমি পাম 4 আমি পাম 6 এই দুটাই পাম মাত্ৰ 4 আৰু 6 পাম ইয়াৰ পিছত আকৌ 6 গুণ 36 6 গতিকে যুগ্ম সংখ্যাৰ বৰ্গ যদি সুধে কেতিয়াবা আমি আকৌ ঘৰত অকল মাত্ৰ দুটা সংখ্যাই চাম এটা 4 এটা 6 আৰু যদি কেতিয়াবা অযুগ্ম সংখ্যাৰ বৰ্গৰ কথা সুধে আমি 1 9 আৰু 5 এইকেইটা চাম ঠিক আছে হ'ব